মিটাৰ ৰিডাৰে মিটাৰ ৰিডিং কেনেকৈ কৰে? এই মিটাৰ ৰিডিং পদ্ধতিটো একেবাৰে সঠিক বুলি আপোনালোকে ভাবেনে? যদি নাভাবে, কিটো ক্ষেত্ৰত নাভাবে? এই মিটাৰ ৰিডাৰজনে কেনেকৈ বিলখন জেনেৰেট কৰে? এই নৰ্মেল বিল, ইনএচেছিবল বিল আৰু ডিফেক্টিভ মিটাৰ কি বস্তু? সাধাৰণতে মিটাৰ ৰিডিং কৰিবলৈ এই ধৰণৰ থাৰ্মেল প্ৰিণ্টাৰ ব্যৱহাৰ কৰা হয়। এয়া চাওক থাৰ্মেল প্ৰিণ্টাৰ। ইয়াত চাৰ্জ পইণ্টটো আছে, দুটা চাৰ্জ পইণ্ট আছে চাওক। এইবিধ থাৰ্মেল প্ৰিণ্টাৰ আপোনাৰ অনলাইনত বিশেষকৈ উপলব্ধ আছে আৰু লগতে বিভিন্ন ঠাইতো পোৱা যায়। ডিব্ৰুগড়, তিনিচুকীয়া, গুৱাহাটী আদি ঠাইতো পোৱা যায়। আন ঠাইতো পোৱা যায় নেকি। থাৰ্মেল প্ৰিণ্টাৰৰ লগতে আৰু এবিধ বস্তু দৰকাৰ মিটাৰ ৰিডিঙৰ কাৰণে। এই বস্তুবিধ হৈছে ৰোল, কাগজৰ ৰোল। সাধাৰণতে এইবিলাক ৰোল অফিচৰ পৰাই দিয়া হয়, কিন্তু অৱশ্যে বাহিৰতো কিনিবলৈ পোৱা যায়। এটা ৰোলত আপোনাৰ 30ৰ পৰা 60 টকাৰ ভিতৰত পোৱা যায়, কোৱালিটি চাই। এইবিধ চাওক, এই ৰোলতে প্ৰিণ্ট হৈ ওলাই আহে বিলখন। এয়া চাওক কেনেদৰে হয় চাওক। মিটাৰ ৰিডাৰজনে বিলখন প্ৰস্তুত কৰিবলৈ যাওঁতে প্ৰধানকৈ থাৰ্মেল প্ৰিণ্টাৰটো দৰকাৰ, তাৰপিছত কাগজৰ ৰোল আৰু KWS সম্পৰ্কে সামান্য নলেজ দৰকাৰ, আৰু লগতে ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ যিটো ছফ্টৱেৰ সেইটো দৰকাৰ। কিন্তু বাকীকেইটা বস্তু থাকিলেও যদি এই ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টৰ ছফ্টৱেৰটো নাথাকে, তেতিয়াহ'লে বিল প্ৰস্তুত কৰিবলৈ নোৱাৰে। নৰ্মেল ৰিডিং। গেটখন খুলি চাওঁ আৰু দেই। বৰ ধুনীয়া পৰিৱেশ, গোটেই ফুলে ভৰ্তি হৈ আছে। গেটখন মানুহ নাইচোন আগফালে। কলিং বেলটো মাৰি চাওঁ। সম্ভ্ৰান্ত ঘৰচোন এখন। চাওঁচোন কি হয়। এতিয়া মিটাৰটো ফালে গতি কৰিছো। এয়া চাওক, মিটাৰটো প্ৰেছ কৰি চাওঁ। মানে KWS উলিয়াব লগা হয় ইউনিটটো ল'বলৈ। এয়া KWS 1 চাওক, 9517.1 মানে 9। এতিয়া ছফ্টৱেৰলৈ আহোঁ। প্ৰথমে কনজিউমাৰ নাম্বাৰ এণ্ট্ৰি মাৰিব লাগিব। তাৰপিছত ডিটেইলছ ওলাই গ'ল। তাৰপিছত ফটো লৈ আহোঁ। এতিয়া মিটাৰৰ ৰিডিংটোৰ ফটো মাৰিবলৈ মাৰি দেখুৱাইছোঁ আপোনাক। এয়া চাওক, মিটাৰৰ বিশেষকৈ KWSটো লোৱা হয় 9589। এইটো হ'ল কাৰেণ্ট ৰিডিং। মানে কাৰেণ্ট ৰিডিং মানে হ'ল আজি ডেটলৈকে যিখিনি জ্বলিছে, আৰু হিষ্ট্ৰী ৰিডিং হ'ল 1 তাৰিখলৈকে যিখিনি জ্বলিলে। সাধাৰণতে 1 তাৰিখলৈকে জ্বলাখিনিহে লোৱা হয়। এয়া চাওক, প্ৰচেচিং হৈ আছে। অলপ নেটৱৰ্ক শ্ল' থাকিলে অলপ শ্ল' হয় অৱশ্যে দেই। হিষ্ট্ৰী ৰিডিংটো উলিয়াম এতিয়া। 9517। ফটো মাৰি এতিয়া ৰাইট ক্লিক। প্ৰচেচিং হৈ আছে। এয়া চাওক, প্ৰচেচিঙত আছে। এয়া চাওক, তাৰপিছত ডেট। এইটো চাওক, 9517 ৰিডিং এণ্ট্ৰি হৈ গ'ল। তাৰপিছত আহোঁ। এয়া চাওক, প্ৰিণ্ট ওলাই গ'ল বিলখন। তাৰপিছত এতিয়া আপুনি চাব যে আমি যেনেকৈ নৰ্মেল বিল আহিছিলে ছফ্টৱেৰত, এয়া 1675 টকা বিল আহিলে।
আৰু মাহটোত ইউনিট কনজিউম হৈছে 243 ইউনিট। এয়া চাওক। তাৰপিছত ইয়াত চাব যে ছফ্টৱেৰত যেনেকৈ নৰ্মেল বিল বুলি আহিছিলে, ইয়াতো চাওক বিলখনো নৰ্মেল বিল বুলি আহিছে আৰু মিটাৰ ষ্টেটাছো নৰ্মেল বুলি আহিছে। এয়া চাওক। আৰু ইয়াত ৰিডিং কৰা মিটাৰত থকা যিটো ইউনিট আছিলে 9517, সেইটো ইয়াত বিলখনত আছে। ইনএক্সেচিবল ৰিডিং। এতিয়া আন এঘৰলৈ আহিছোঁ। মিটাৰটো ইয়াত ৰিডিং চাব পৰা নাযাব, অৱশ্যে কাৰেণ্ট নাই। কাৰেণ্ট নাথাকিলে বা মিটাৰ পুৰণি হ'লে বা অস্পষ্ট হ'লে তেতিয়া ইনএক্সেচিবল ৰিডিং মৰা হয়। এয়া চাওক। ছফ্টৱেৰলৈ আহোঁ এতিয়া। প্ৰথমে কনজিউমাৰ নাম্বাৰ এণ্ট্ৰি মাৰিব লাগিব। কনজিউমাৰ নাম্বাৰ মৰা হৈছে। ইয়াত কিন্তু আমি নৰ্মেল মাৰিব নোৱাৰোঁ, ইয়াত ইনএক্সেচিবল বুলি দিব লাগিব, কাৰণ মিটাৰ ৰিডিং ইয়াত ধৰিব পৰা নাই। এয়া চব ফটো লৈ আহিছোঁ। চব ইনএক্সেচিবল বুলি আহিছে। ডেট এণ্ট্ৰি মাৰিলোঁ। এয়া চব ফটো ছেভ হৈ গ'ল, ইয়াত প্ৰিণ্ট হৈ ওলাই আহিলে। ঠিক তেনেদৰে এই বিলৰ কাগজখনতো একেদৰে মিটাৰ ষ্টেটাছ লৈ মন কৰিব, ইনএক্সেচিবল বুলি আহিব। এয়া চাওক, মিটাৰ ষ্টেটাছ ইনএক্সেচিবল আহিছে। এয়া চাওক, ইনএক্সেচিবল। ডিফেক্টিভ মিটাৰ ৰিডিং। এতিয়া আহোঁ অন্তিমটো মিটাৰ ৰিডিঙলৈ। এইটো হৈছে এটা চৰকাৰী অফিচ। তলা বন্ধচোন, তলা বন্ধ। অৱশ্যে ইয়াত মিটাৰো নাই। অৱশ্যে মিটাৰ যদি নহয় তেতিয়াহ'লে আমি কেনেকৈ ৰিডিং মাৰিম? মিটাৰ ৰিডিং নহ'লে বিশেষকৈ ডিফেক্টিভ বুলি আহে বিলখনত, আৰু ইয়াত এষ্টিমেট বিল বুলি আহে বা এভাৰেজ বিল। ছফ্টৱেৰলৈ আহোঁ এতিয়া। ছফ্টৱেৰলৈ আহিলে প্ৰথমে কনজিউমাৰ নাম্বাৰ এণ্ট্ৰি মাৰিব লাগিব। কনজিউমাৰ নাম্বাৰ মৰাৰ লগে লগে আহি গ'ল গোটেই ডিটেইলছখিনি। তাৰপিছত ইয়াত নৰ্মেল বুলি মাৰিব নোৱাৰোঁ। ইয়াত দেখিলেই মানুহ ঘৰত এই অফিচটোত মিটাৰ নাই, গতিকে ডিফেক্টিভ বুলি মাৰিব লাগিব আমি চিলেক্ট অপশ্যনত। এতিয়া ফটো লৈ আহোঁ। ফটো মিটাৰ নায়েই যেতিয়া, এতিয়া কি কৰিম আৰু, এই তলাটোকে ফটো মাৰি দিছোঁ আৰু। কি অৱস্থা। এয়া চাওক, প্ৰিণ্ট অপশ্যন আহিছে, প্ৰিণ্ট মাৰি দিলোঁ। ডেট এণ্ট্ৰি কৰিব পাহৰিছিলোঁ। লগে লগে হৈ গ'ল, প্ৰিণ্টলৈ আহিছে। প্ৰিণ্ট মাৰি দিয়াৰ লগে লগে ইয়াত বিলখন ওলাই পৰিলে। বিলখন সেই একেদৰেই আপুনি চাব, ছফ্টৱেৰত দেখাৰ দৰেই ছফ্টৱেৰত চাব দেখা গৈছিল যে বিলখন নৰ্মেলত ওলোৱা নাছিলে, কাৰণ মিটাৰ উপলব্ধ নাছিল বাবে, ৰিডিংটো উপলব্ধ নাছিল বাবে। ইয়াত চাওক, বিলখনত মিটাৰ ষ্টেটাছ, এয়া চাওক, মিটাৰ ষ্টেটাছ ডিফেক্টিভ বুলি আহিলে আৰু এষ্টিমেট বিল বুলি আহিছে। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, নতুন কিছু কথা জানিব পাৰিলে। আৰু বহুতো ইউটিউবাৰক দেখোঁ কেৱল কাগজৰ বিলখন লৈয়ে তেওঁলোকে ভিডিঅ' বনায়, কিন্তু মই ফিল্ডত গৈ
প্ৰকৃত তথ্যৰ সৈতে আপোনালোকক দাঙি ধৰিলোঁ গতিকে ভিডিঅ'টো চাই ভাল পালে বুলি আশা কৰিছোঁ গতিকে সকলোকে ধন্যবাদ যাচিছোঁ নমস্কাৰ জয় অসম